আরে কুলদীপ ভাই কি খবৰ? ভাল তোৰ? ভালে ভালে মোৰো ভালে। তই এটা কথা মন কৰিছ নে নাই? কিবা কথা? আমাৰ যে বন্ধু পল, পলক দেখিছো বহুত দিন ধৰি বৰ চিন্তাত থাকে। কথাটো মোৰ মন নকৰা নহয়। কি কৰিম এতিয়া? তাক খবৰ এটা ল'ব লাগিছিল। খবৰ ল'ব পাৰি। তোমাৰ আজি কিবা কাম আছে নেকি? মোৰ আজি তেনেকুৱা বিশেষ কাম নাই। তেনেহ'লে ব'লা ব'ল আজি তাৰ খবৰটো লৈ লওঁ। ব'ল। মানুহজন বহুত চিন্তাত থকা কৰিছে। কিবা হৈছে তাৰ কথাটো আমি জানিব লাগিব না, নে কি কোৱা? পাৰি। হে ব'ল। নাই কোৱা, হেৰি কৰোঁ নেকি, আমি এতিয়াই যাওঁ নেকি? ঘৰত পাম চাগে, এতিয়া টাইম হোৱা নাই। সেই চাগে ঘৰতে থাকিব, নহ'লে গছৰ তলত বহি থাকিব পাৰে। ব'লা তেন্তে যাওঁ। ব'ল ব'লা। আরে পল, কি খবৰ ভাই? তোৰ কি হৈছে? আজি কেইদিনমানৰ পৰা দেখিছোঁ তোৰ মনটো বৰ সেমেকি আছে। নাই একো হোৱা নাই। পল, তই আমাৰ পৰা মিছা মাতিব নোৱাৰিবি। অন্ততঃ এইটো জানো যে তোৰ যেতিয়া মনটো ভাল থাকে তেতিয়া তোৰ মুখৰ হাঁহিটো আকাশৰ পূৰ্ণিমাৰ চন্দ্ৰযান জিলিকি থাকে। তহঁতেতো জানই মই ৰিয়াক কিমান ভাল পাওঁ। কিন্তু তাইওতো তোক সিমানেই ভাল পায়। পাইছিল, কিন্তু এতিয়া নাপায়। তই এইবোৰ কি কৈছ? আজি 2 সপ্তাহ হ'ল তাইৰ খবৰে নাই। যেতিয়া কেতিয়াবা মোবাইলটো বাজি উঠে তেতিয়া তাইৰ ফোন অহা বুলি আলফুলকৈ ৰিচিভ কৰিবলৈ যাওঁ, কিন্তু গৈ দেখোঁ তাইৰ ফোন নহয়। হোৱাটছআপটো অন কৰি তাইৰ মেছেজ হ'লে ৰখি থাকোঁ, কিন্তু নাই, তাইৰ এটা মেছেজো নাহে। তহঁতেই ক মই কি কৰোঁ এতিয়া? পল, তই দুখ নকৰিবি, তোৰ লগত আমি আছোঁ নহয়। পল, তই কি বলিয়া হৈছ নেকি? মই ৰিয়াৰ বাবে বলিয়া হৈছোঁ। যিজনী ছোৱালী তোৰ কথা এবাৰো নাভাবিলে সেইজনী ছোৱালীৰ কাৰণে তই কি তোৰ জীৱনটো ধ্বংস কৰি দিব ওলাইছা নেকি? মই নোৱাৰোঁ, ৰিয়াৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। তই পাৰিব লাগিব দোস্ত, তই অন্ততঃ নিজক কঠিন কৰিব লাগিব। যিটো ল'ৰাই আজিলৈ এখন তামোলৰ মুখত দিয়া নাছিলি, সেইটো ল'ৰাই আজি মদ মুখত দিলি। বাহ, ভালেই কৰিলি। ৰাণা, মোৰ ভুল হৈ গ'ল। আজি তহঁতে নহ'লে হয়তো মই মৰি থাকিলোঁ হয়। তহঁতৰ এই সহায় মই কেতিয়াও পাহৰিব নোৱাৰিম। হ'ব দে, হ'ব। অন্ততঃ তই এতিয়া যে বুজি পালি। প্ৰেম কৰ, কোনো আপত্তি নাই, কিন্তু প্ৰেমৰ নামত নিজকে ধ্বংস নকৰিবি।